কাক মাতান কাক ধলপুর দোকানে কচুয়া কি অফিসার এই ধলপুর দোকানে কচুয়া হ্যাঁ নহয় তুই তিনিবাৰ ঠেলিছো ক'লে পৰ্যায়ৰ আগত খবৰ আছে ই এটা মহামূৰ্খ বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো থাম্বনেইল দেখি আজি গম পাইছে চাগে কাৰ বিষয়ে কথা পাতিম আমাৰ গহপুৰৰ গোবিন্দ ককাৰ লগত কথা পাতিম দুই এষাৰ গতিকে ভিডিঅ'টো পলম নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ককা নমস্কাৰ আপোনাৰ লগত যে আজি কথা পাতিম আপোনাৰ লগত কেনেকুৱা কথা পাতিলে ভাল পায় বা কেনেকুৱা ধৰণৰ কথা পাতিলে আপুনি সুখী হ'ব গতিকে আপুনি কওকচোন কেনেকুৱা কথা পাতিলে আপুনি আমাৰ লগত কথা পাতিব মোক আলটু ফাল্টু কথা নকৰিবা মোক ৰাইজৰ কথা সুধিবা ককা অলপ দিনৰ আগতে আপুনি শুনিছোঁ আপুনি নতুনকৈ আম আদমি পাৰ্টি বুলি ৰাজনীতি দলত জইন কৰিছে গতিকে আপোনাৰতো এতিয়াহে জইন কৰিছে আগতে আপুনি কোন ৰাজনীতি দলত আছিলে ক'ব পাৰিব নেকি ককা আমিতো নাজানো গতিকে অসমৰ ৰাইজে জানক আপুনি যদি কোন ৰাজনীতি দলত জইন কৰিছে বা ৰাজনীতি দলত আছিলে গতিকে আপুনি কওকচোন এইবাৰ আম আদমি পাৰ্টি এই গম পালে কোন বলা দেখিছোঁ কংগ্ৰেছ কংগ্ৰেছ ককা আপুনি অলপ দিনৰ আগতে হৈ যোৱা অসমত এটা অমৃত বৃক্ষ আন্দোলনত আপুনি ধুনীয়াকৈ গছপুলি ৰুইছে বা ৰুব বা আপুনি কি কি গছপুলি পালে ৰুলে নে নাই আপুনি ক'ব পাৰিব নেকি ককা গছ পুলি বাল পুলি অগৰু পুলি দিছে বচাই লোৱা অসমৰ মানুহ যেতিয়া ককা আপুনি জুবিন দাকটো চিনি পায় জুবিন দা আপোনাৰ মানুহজন কেনেকুৱা বা জুবিন দাৰ লগত আপুনি কথা পাতিছেনে বা কথা জুবিন দা গান গাই পাইছে গাই থাকে বুলি শুনো মাজে মাজে গতিকে আপুনি জুবিন দা মানুহজন কেনেকুৱা আপুনি ক'ব পাৰিব নেকি জুবিন আৰু গোবিন খবৰ আছে ককা আপুনি ইমান গলচেপা গৈছিলে আৰু ময়ো গৈছিলোঁ আৰু মহিম খুৰাও গৈছিলে আপুনি ৰঙা গাড়ীখন সন্মুখত ধুনীয়াকৈ একদম ভিডিঅ' বনাই একদম পূৰা নাচি বাগি পূৰা বিহু নাছিলে এনেকৈ মহিম খুৰাৰ লগত মহিম খুৰা মানুহজন কেনেকুৱা ই এটা মহামূৰ্খ আপোনাৰ লগত আকৌ গলচেপালৈ যাবলৈ মন আছে আপুনি গলচেপা যাবনে বল কাইলৈ গছবা যাবি নে যাওঁ যাম যাবি এতিয়া মানুহে কেলা চেলিয়াই দিম তহঁতক ককা আপোনাৰ লগত কথা পাতি আজি বহুত ভাল লাগিলে আৰু আগলৈ যাতে আপোনাৰ অসমৰ ৰাইজক হহোঁৱাই থাকে বা এনেকৈ ভালে বেয়া কথাখিনি আপুনি কৈ থাকে কিন্তু পাৰিলে অলপ ভালকৈ ক'বলৈ যত্ন কৰিব আপুনি বহুত আগুৱাই যাব বুলি আশীৰ্বাদ থাকিল আমাৰ ভগৱানৰ ওচৰত গতিকে এই ভিডিঅ'টো কোনো যাতে গাত পাতি নলয় জাষ্ট ফানি আৰু কমেডিৰ কাৰণে ভিডিঅ'টো বনোৱা আছে গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' বনালে মই তেতিয়াহে উৎসাহ পাম গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যাতে আগলৈ যায় তাৰ কাৰণে শ্বেয়াৰ কৰিব তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু আজিলৈ এই ভিডিঅ'টো সামৰিব লৈছোঁ গতিকে বাই বাই টাটা